শিক্ষানুষ্ঠানসমূহ আকৌ 2টা বজাৰ পিছত হোৱাটো সম্ভৱ হ'ব জানো সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয় শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব দ্বিতীয়তে মই এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্নমেন্ট নোটিফিকেশন আমি ইস্যু কৰিব খোজা নাই তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰো তেতিয়ালে তাৰ কৰ্মচাৰীসকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনে আহে না ভূত না ভৱিষ্যত সেই কাৰণে মই অসমৰ ব্যৱসায়ী সকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময় সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী সকলেও এই অনুষ্ঠানটো চাব পাৰিব অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিংয়ে কৰো অলপ পোহৰৰ যেটো আমি উৎসৱ বুলি কওঁ ঠিক দেৱালী বুলিও মই কোৱা নাই কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অবতৰীয়া দেৱালীও কৰিব খোজা নাই কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে ঘিউৰ চাকি এটা জ্বলালে ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম মুঠতে 4টা অনুৰোধ যে চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব গোটেই দিনটো বন্ধ থাকিব শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব ব্যক্তিগত শিক্ষানুষ্ঠানে হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিশমেন্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত আদৰণীয় হ'ব তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব সন্ধিয়া নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম কোনোবাই যদি পাৰে লিচু লাইট ৰঙা লাইট কোনোবাই যদি পাৰে চাকি কোনোবাই যদি পাৰে ঘিউৰ চাকি মাটি তেলৰ চাকি মিঠা তেলৰ চাকি যি ধৰণে পাৰে আৰু নামঘৰত গধূলি প্ৰাৰ্থনা আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক গীৰ্জা উপাসনা কৰা লোকসকলে হওক কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেশাল প্ৰেয়াৰ বা স্পেশাল নামাজ পঢ়ে যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰো আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে কালি দিনটোত বহুত বেছি কাৰণ কালি দিনটো এটা নিজৰ ঘৰত নিজৰ নামঘৰত নিজৰ মছজিদত নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে আৰু এটা সকলোৱে নিজৰ যেটো সেনসিটিভিটি বুলি কয় সেই সেনসিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰো যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰবাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে কালি দিনটো সিলেক্ট কৰাটো আই এম ফিলিং লিটল বিট পেইন
Kali, so this Yatra Kali Dinto, they have Sujan Morigaon, Jagirod, etc. These are sensitive places. So they should have avoided. But I will not ask them to avoid officially, because then they will create a tamasha ki I am trying to stop it. So police will be deployed and will ensure that there is no conflict or clashes, because তেওঁলোকৰ যাত্ৰাত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলায় ধৰক মৰিগাঁও ধৰক আজি আপোনালোকে সামুগুৰি তেওঁলোকৰ মিটিং এখন আছে আপোনালোকে দেখা পাব যে এখন অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহিব ইট ইজ নট এ সেকুলাৰ মিটিং এজ সাচ যে দুইটা সম্প্ৰদায়ৰ মানুহ থাকে তেনেকুৱাটো নহয় এটা সম্প্ৰদায়ৰ মানুহ ওলাই আহে কালি মৰিগাঁও জাগিৰোড ইজ very very sensitive you know that Nelly massacre took place only in that district Kali Rahul Gandhi had deliberately why he has chosen the Morigaon. I am feeling little perturbed. If you can avoid Morigaon, Nagaon, Jagirod tomorrow, it is good. Edin rest lock now. Homer oxygen, mati, pani, iman dhunia. They could have taken a rest for one day. Aru Botodrobak Ram Temple logot competition at loi nahibo because I have cross-checked. The Satra Samiti has not invited him. So, Kali moi eta news dekha paisu, eta national media, while Narendra Modi will do Pran Pratishtha in Ram Temple, Rahul Gandhi will be in the birthplace of Sriman Shankardev. That's a wrong analogy. Hetu hobo nalage, kan teok tu kuno mata nai. Teo nije jabo khuise. Gotike, Kali dintu teo avoid korile, Ohomor manu তেওঁৰ সব কৃতজ্ঞ হ'ব will be grateful to Rahul Gandhi you go evening you go হেতুটো মই কাকো কব নোৱাৰো যে আপুনি না যাব that is for everyone evening you go but do not go at the time or in the time frame when there is a pran pratishtha of Ram Janmabhoomi do not bring Assam into bad light presence of Rahul Gandhi with his kind of supporters tomorrow in Nelly, in Jagirod, in Morigaon is not it bad. Kali Korobat kibata hoy gole, so entire nation focus will come to Assam, which I don't want, because Assam is also in celebration mood. So Kali ke jaga to tumi kyo select korila. Eta moi badha dilei. আমাৰ ইয়াত মানুহ আছে হুলস্থুল কৰি দিয়ে যে ৰাহুল গান্ধীক বাধা দিলে মই কি কৰিম মোৰ নিজৰ প্ৰগ্ৰাম জোৰহাটত কেনসেল কৰিছো মাজুলীত কেনসেল কৰিছো এটা মইতো আৰু মানুহ যোগাৰ কৰি দিব নোৱাৰো জয়ৰাম ৰমেশৰ দৰে মানুহে কান্দি আছে আপনি ফর্ম क्यों दिया हे बाबा आप तो भारत सरकार से परमिशन कुछ निकाल के दीजिए कि राहुल जहां से दौड़ेगा गुजरेगा सरकारी कामकाज बंद करना पड़ेगा उस जगह में ऐसा तो आजकल का देश में तो नहीं होते हैं I have to deploy all the commandos tomorrow entire road ভাল লাগে নেকি রাম মন্দিৰৰ দিনাখন এইবিলাক কৰিব কাৰণে খালি মই একো কৰিব নোৱাৰিম দিনটো ইয়াতে বহি ফোন কৰি থাকিব লাগিব মৰিগাঁও DCSP কাৰে अच्छा से गया कि नहीं कुछ हुआ क्या खाली मुरे ब्रेन तो बेया কৰি দিছে মই বহি থাকিব লাগিব এটা এখন কৰি পেলে I am my apprehension on based on genuine things the Nelly massacre it is not an apprehension it is a these are reality of Assam so Morigaon Jagirod these are reality of Assam yet kono apprehend there is no scope of any apprehension kali ulta jodi kiba hoy jay then government of India will ask me that why you have not cancelled the permission with great risk tomorrow I am allowing his yatra because if there is anything happen my neck will go then why you have allowed on the day of Ram temple Ram Mandir Pran Pratishtha Day teor bahut kekhon kitab ase he kitab kekhon mane moi bahut kotha kobo na ja mur hatot তথ্য আছে কিন্তু তেৰ আৰু মই ইন্টেলেকচুৱেল কেতিয়াবা হলে কম মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰা লৈকে বস্তু আছে মানে I have evidence কে আজি আৰু আমি তেওঁৰ ওপৰত ডিসকাস কৰিব খোজা নাই কিন্তু
ভূপেন হাজৰিকাক কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰে কাম নহয়। অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয় যে আমাৰ জাতীয় আইকনক যোনে বেয়া ব্যৱহাৰ কৰিছিল সেই সময়ত মোৰ হাতত উপায় নাছিল। গতিকে আজি আমাৰ জাতীয় আইকনসমূহক যোনে যোনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া, যেনেকৈ আজি আমি ঔৰংজেবক দি আছো। ঠিকছে, এইসকল বুদ্ধিজীৱীৰ মোৰ হাতত কিতাপ আছে যি বেলেগে লিখা কিতাপ নিজে লিখা বুলি কয়। অসমত এটা চাম এনেকুৱাই আছিলে, যাৰ কাৰণে আপোনালোকে ভাবক জ্ঞানপীঠ বঁটা বিজয় নীলমণি ফুকনৰ কি অৱস্থা কৰি থৈ গৈছে। ভাল মানুহখিনিক যিখিনি বাওপন্থাত নাছিলে, systematically they have demolished all the intellectual. যোনে বাওপন্থাত নাছিলে, এই এটা চামে আজি 30 বছৰ ধৰি অসমত ইমান বৌদ্ধিক সন্ত্ৰাসবাদ চলাইছিলে যে ভাল ভাল মানুহে হাৰি হাত দাঙি গুচি গৈছে পৃথিৱীৰ পৰা। মই এইবিলাক অলপ অলপ মানুহক মনত পেলাই দি আছো যে এইবিলাক মানুহে অসমখনক আন্দোলনৰ পৰিৱেশত আবদ্ধ ৰাখি কিমান ল'ৰা ছোৱালীক বেয়া। আৰে হীৰেণ গোহাঁই এটা কথা লিখিব নোৱাৰে নেকি, এই যে দুখীয়া ল'ৰাবিলাকে চাকৰি পাইছে চব বেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই, অন্ততঃ এইটো ভাল কৰিছে। তাকো ক'ব এইটো বুৰ্জোৱা। এই লেফ্ট ইণ্টেলেকচুৱেলখিনি অসমক একোটা প্ৰজন্মক শেষ কৰি থৈ গ'ল। নিগেটিভিটি, ঋণাত্মক, সকলো ফালে বেয়া বেয়া বেয়া। আৰে অসমত একো ভাল নহয় নেকি? সব বেয়া। গতিকে এই লেফ্ট ইণ্টেলেকচুৱেলখিনি যেতিয়া দাবি যাব, সঁচা কথা সত্যই যেতিয়া তেওঁলোকক দবাই দিব, তেতিয়া দেখিব যে অসমত স্থায়ী শান্তি আহিব। কোনোবাই আকৌ মোক মিয়া বুলি ক'লে বেয়া পায়। তেওঁলোকে মোক নিজেই কৈছে যে আমাক মিয়া বুলি ক'ব। চেয়াৰমেনেতো নিজেই কৈছে যে আমাক মিয়াক বুলি ক'ব লাগে। গতিকে এইটোতো কোনো মইতো বেয়া সুৰত নকওঁ। তেওঁলোকে যিটো ক্লেইম কৰে, আমাক এতিয়া অসমীয়া বুলি ক'লে আমি কোনোবাই বেয়া পাওঁ নেকি? এইটোতো আমি কোনেও বেয়া নাপাওঁ। গতিকে মিয়া নামটো তেওঁলোকে নিজে লৈছে আৰু আমি মিয়া মিয়া বুলি কৈছে। এইটোতো তেওঁলোকে নিজে লোৱা নাম। কেতিয়াবা অল ইণ্ডিয়া পাৰ্সপেক্টিভত এইটো কমিউনিয়েল বুলি ভাবে। সেইটো হ'ল ইট ইজ এ এথেনিক আইডেণ্টিটি দে হেভ এডপ্টেড, ইট ইজ নট এ। সেইটো তেওঁলোকে নিজেই কয় আমি মিয়া মিয়া মিয়া, এনেকে কবিতাও লিখিছে। গতিকে এইটোতো তেওঁলোকে নিজেই নাম লৈছে। এইটো এটা কি বস্তু ওলালে? নেশ্যনেল হাইৱেটো গুৱাহাটীৰ মাজেদি নহয় নেকি? কি ধৰণৰ এটা ৰাস্তা এটা খালি আমি চেঞ্জ কৰিছো, বুলাই দিলে গুৱাহাটীৰ মাজে। বাবা ইয়াতে মেডিকেল কলেজ আছে, ইয়াতে নাৰ্ছিং কলেজ, বোলে নাড্ডা গৈছে। নাড্ডাটো গাড়ীৰ পৰা এক মুহূৰ্ততো নামা নাই। কিমান কম্পেৰিজন কৰে, গেষ্ট হাউচত গাড়ীত উঠিছে, কলাক্ষেত্ৰত গাড়ীত নামিছে, ফুটপাথৰ পৰা কোনোবা মানুহে ৱেভ কৰিছে। এইটোতো কোনো পদযাত্ৰা কৰা নাই জে পি নাড্ডাই। এনে কিছুমান কথা উলিয়াই থাকে। নাড্ডাক দিছে। আৰে নাড্ডাক কি দিছো? নাড্ডা গাড়ীত বহিছে গেষ্ট হাউচৰ ওপৰত, নাড্ডাজী কলাক্ষেত্ৰত নামিছে। মাজত কৰবাত এক জেগাত তেওঁ গাড়ীৰ পৰা নামিছে নেকি? এটা মই গ'লেও ফুটপাথত মানুহ থাকে, সেইটোতো ৰোড শ্ব' নহ'ল। কিন্তু যদি নাড্ডাজী নামি গ'লহেঁতেন খানাপাৰা, আপোনালোকে চাওক কিছুমান বস্তু খুব মনোযোগেৰে চিন্তা কৰক। 9:30 বজাত পাৰ্মিশ্যন খুজিছে। স্কুল হয়নে নহয় এইটো সময়? কলেজ হয়নে নহয়? এইটোতো মই কংগ্ৰেছক ভালৰ কাৰণে এডভাইচ দিছো যে এনেই ভোট নিদিয়ে আৰু এইবিলাক কৰিলে আৰু নিদিব মানুহে। সেটা আপোনালোকে উলিয়াই দিলে গুৱাহাটীৰ মাজেদি। মই কিবা এনেকুৱা কৈছো নেকি যে ব্ৰহ্মপুত্ৰৰ মাজে উঠি পেলাই জাহাজেদি পাৰ হৈ যাওক, গুৱাহাটী টাচ নকৰিব? নেশ্যনেল হাইৱেটো গুৱাহাটী নহয় নেকি? এইটোতো ৰিং ৰোড হৈ গ'ল এতিয়া। এনেকৈ আপোনালোকে শব্দ কিছুমান উলিয়াই দিছে। মই কৈছো যে এই GS ৰোডটো ব্যৱহাৰ নকৰিব, যে GS ৰোড আৰু চানমাৰী ৰাস্তাটো দুটা ৰোড এভইড কৰিব দিছো, গুৱাহাটী এভইড কৰিব দিয়া নাই। যে ডোন্ট ইউজ GS ৰোড এণ্ড GNB ৰোড। ইয়াতে আপোনালোকৰে কষ্ট হ'ব, পিছত মানুহে তেওঁলোকক গালি পাৰিব। কংগ্ৰেছে ইমান দিন হিমন্ত বিশ্ব শৰ্মাক ভয় কৰি আছিলে, এটা মোৰ যে বাচ্চা দুটাকো ভয় কৰে মই প্ৰথম গম পালো। সিহঁতিতো ফিউচাৰত ৰাজনীতিত নাহে, কিয় ইমান ভয় কৰি আছে? মোৰ বাচ্চাকো গালি দি আছে। আৰে মোৰ বাচ্চা কি ৰাজনীতিত আহিব নেকি? ইমান দিনা মই ভাবিছিলো যে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰে, এটা মোৰ যে বাচ্চা দুটাকো ভয় কৰে মইতো এইটো গম পোৱা নাছিলো।
বোলে বাচ্চাই কৰাপ কৰিছে বাবা ই ল পঢ়ি আছে কৰ কৰাপশ্যন কৰিব সুযোগ পাইছে এতিয়া প্ৰথম দেখিলো যে राहुल गांधी पहले तो मुझसे डरता था अभी मेरा बच्चा से भी डरना शुरू कर दिया আজি কালি আসাম পুলিচ কমান্ডোয়ে যেটো ডেমনস্ট্রেশন কৰিছে ইট ইজ লাইক এনএসজি কমান্ডো হেলিকপ্টাৰৰ পৰা নামা জুই মাজেদি জাম কৰা দিজ আৰ সো মইতো ভাবো যে অসম এক নৱযুগৰ ফালে গতি কৰি আছে নৱজাগৰণ আৰু নৱযুগৰ ফালে আসাম ইজ টেকিং প্লেস কালিতো अमित शाह डांगरिया रिवर पार्कट पार्क देखी मुझे निजे के सारे आप लोग ब्रह्मपुत्र में कैसे ऐसे बनाए सच ए ब्यूटीफुल पार्क कि करोते 2000 मानुहे आपत्ति करिছিলে যে কিয় কৰিব লাগে এটো আমাৰ হেৰিটেজ হয় আরে ব্রিটিশ আমাৰ হেৰিটেজ কেতিয়া হয় আহোম আমাৰ হেৰিটেজ কোচ ডাইনেস্টি ইজ आवर হেৰিটেজ ব্রিটিশ ইজ নট आवर হেৰিটেজ so all these argument মই put কৰি but now people are clearly in our side যে অসমক বিকাশ লাগে উন্নতি লাগে লাহে লাহে ধুনিয়া কহি যাব এটা এই প্ৰজেক্টে কালি ব্ৰহ্মপুত্ৰ নদীৰ পাৰ 2004 I have announced that I could not do it because of resistance কিন্তু এতিয়াতো একেখিনি মানুহে কৰিব দিছে